বহুত দিনৰ মূৰত কেমেৰাৰ সন্মুখলৈ আহিলে অলপ ফ্ল'টো হেৰাই যায়। বাৰু যিয়ে নহওক, ভিডিঅ'টো পুনৰ আৰম্ভ কৰিছোঁ। ৱেলকাম বেক। আৰম্ভ কৰিছোঁ পুনৰ আমাৰ এই বৰ্তমানৰ সময় বা আমাৰ বৰ্তমানৰ পৃথিৱীখনৰ পৰাই। আমি সকলোৱে এটা কথা খুবেই অনুভৱ কৰোঁ যে আমাৰ জীৱনত আধুনিকতাৰ প্ৰভাৱ খুব বেছিকৈ দেখিবলৈ পোৱা গৈছে। কিন্তু আমাৰ এই অসমৰ বা অসমীয়াৰ জাতীয় জীৱনৰ যি সংস্কৃতি, সেই সংস্কৃতিয়ে যি আমাৰ সুকীয়া আনন্দ বা আৱেগ প্ৰদান কৰে, সেই আনন্দ আমি হয়তো আজিৰ এই ইণ্টাৰনেটৰ পৃথিৱীখনত নাপাওঁ। সকলোৰে কাৰণে একে নহয় যদিও, কিন্তু এইটো আমি অনুভৱ কৰোঁ। আজি এই অলপ দিনৰ পৰা ভিডিঅ' বনাব পৰা নাছিলোঁ, কাৰণ গাঁৱৰ ভাওনা সবাহত ব্যস্ত থাকিব লগা হৈছিলে আৰু আখৰাও কৰিব লগা হৈছিলে। আমাৰ এই অসমীয়া জীৱনৰ সংস্কৃতিৰ অন্যতম এক ভাওনাও, নহয়নে বাৰু? এই আখৰা কৰি থাকোঁতে কিছু প্ৰশ্ন মোৰ মনলৈ আহিছিল। প্ৰশ্নসমূহ যেনে, এই ভাওনাৰ আমাৰ জীৱনত প্ৰয়োজনীয়তা কিমান? অতীতৰ পৰা একেবাৰে বৰ্তমানৰ এই আধুনিক সময়লৈকে এই ভাওনা এতিয়াও কিয় ইমান প্ৰভাৱশালী হৈ আছে? এতিয়াও কিয় জীয়াই আছে আমাৰ সকলোৰে মাজত? ভাওনা আমাক নতুনত্বৰ বাবে নহয়, আমাক আমাৰ এই পুৰণি শিপাডাল মনত পেলাই দিবলৈহে প্ৰয়োজনীয়, যিয়ে এই আমাৰ আধুনিক যুগৰ এটা যন্ত্ৰ হোৱাৰ পৰা বাধা প্ৰদান কৰে, একতাৰ এডাল এনাজৰী বান্ধি তোলে। সেয়ে ভাওনা হৈছে আমাৰ এক জাতীয় জীৱনৰ সামূহিক চেতনা, যিয়ে প্ৰতিজন ব্যক্তিকে এজন মানুহ হিচাপে জীয়াই থাকিবলৈ প্ৰতিটো গুণেই প্ৰদান কৰে। আমাৰ আধুনিক জীৱনটো এটা বেটেৰীৰ দৰে। আমাৰ কামৰ বোজা, আমাৰ ব্যস্ততাপূৰ্ণ লাইফষ্টাইল, এই সকলোৱে আমাৰ জীৱনৰ এনাৰ্জিটো ড্ৰেইন কৰি পেলায়। আৰু আমাৰ এই সংস্কৃতিয়ে আমাক পুনৰ ৰিচাৰ্জ হৈ উঠাত সহায় কৰে। আমাৰ এই প্ৰতিটো সংস্কৃতিতে, ভাওনাই হওক বা অন্যান্যই হওক, আধ্যাত্মিকতা আৰু দৰ্শন দুয়োটাই খুব সুন্দৰকৈ প্ৰতিফলিত হয়। ভাওনাৰ আঁৰৰ এই আধ্যাত্মিকতাসমূহৰ বিষয়ে মই বৰ্তমান ক'ব পৰা হোৱা নাই। নিজকে মই সামৰ্থ্য বুলি নাভাবোঁ। কিন্তু মই এটা অনুভৱ কৰোঁ যে ভাওনা আমাক এইকাৰণে প্ৰয়োজন, কাৰণ এই ভাওনাই আমাৰ ভিতৰত হেৰাই যোৱা যি পোহৰ, সেই পোহৰটো পুনৰ বিচাৰি পোৱাত সহায় কৰে। সংস্কৃতি কেৱল আমাৰ পৰিচয় নহয়, ই হৈছে আমাৰ জীৱনৰ জীয়াই থকাৰ এটা সৰল দৰ্শন। আমাৰ মাজত এনে বিজ্ঞ ব্যক্তি আছে, যিসকলে ভাওনা মোতকৈও বেছি ভালদৰে বুজি পায় আৰু খুব জড়িত হৈ আছে। মই তেওঁলোকক আহ্বান জনাব বিচাৰিছোঁ, অনুগ্ৰহ কৰি আপোনালোকে এই ভিডিঅ'ৰ কমেণ্ট বক্সত আমাৰ এই ভাওনাৰ আধ্যাত্মিকতা আৰু দৰ্শনভিত্তিক দিশসমূহ, আপোনালোকৰ চিন্তাধাৰাসমূহ কমেণ্ট বক্সত প্ৰকাশ কৰক, যাতে আমি সকলোৱে আমাৰ হেৰাই যোৱা সেই পোহৰসমূহ পুনৰ বিচাৰি পাবলৈ সহজ হয়। পুনৰ এটা নতুন চিন্তাৰ সৈতে see you in the next one. Thank you.